পূৰ্বৰে পৰা জনগোষ্ঠীয়সকলৰ অধিকাৰ সুৰক্ষাৰ বাবে গঠন অসম চৰকাৰৰ মন্ত্ৰী গ্ৰুপ নতুনকৈ 6 জনগোষ্ঠীয়ক জনজাতিকৰণৰ বাবে কেন্দ্ৰত অনুমোদন হোৱা চৰকাৰীভাৱে সা সুবিধা প্ৰদানৰ সন্দৰ্ভত আলোচনা বিস্ফোৰণ খুজাই জিলাৰ লংকাৰ কাকি এজাৰবাৰীত সংঘটিত ঘৃণনীয় ঘটনা সপ্তম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণকাৰী 5 বাসন্তক কাকি আৰক্ষী আটক যদিও এজন পলাতক আগন্তুক 45 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ বাবে যুদ্ধকালীন তৎপৰতা সাংস্কৃতিক কৰ্মীৰ চলি আছে সাংস্কৃতিক ক্ষেত্ৰ তাৰালাংচত ইতিমধ্যে সাংস্কৃতিক দলৰ শিবিৰ আৰু নথিংপি আহিমকে ধৰি বিভিন্ন নিৰ্মাণ কাৰ্য নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সঞ্চিতা তেৰনবি আগবাঢ়িছো প্ৰথম খবৰলৈ অসম চৰকাৰৰ বিত্ত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত দিছপুৰত গঠিত হৈছে মন্ত্ৰীৰ গ্ৰুপ 6 জনগোষ্ঠীক জনজাতিকৰণৰ পিছত পূৰ্বৰ জনগোষ্ঠীসকলৰ অধিকাৰ সুৰক্ষাৰ প্ৰতি ধ্যান দি চৰকাৰৰ পৰা বিশেষ কি সুবিধা লাভ কৰিব পাৰে নতুন 6 জনগোষ্ঠীসকলক তাকে লৈ আলোচনা বিলোচনাৰ বাবে দিছপুৰত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠকত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও কেইজনমান পাৰিষদৰে উপস্থিত থাকে আৰু কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰা বড়োসকল কোনোমতেও পাৰ্বত্য জনজাতিকৰণত মানি ল'ব নোৱাৰিব বুলি স্পষ্ট কৰে ৰাজ্যত বসবাস কৰি অহা 6টা জনগোষ্ঠীক নতুনকৈ জনজাতিকৰণ কৰাৰ পিছত পূৰ্বৰ জনগোষ্ঠীয় লোকসকল নিজৰ অধিকাৰ সা সুবিধাক লৈ প্ৰায় শংকিত এনে অৱস্থাত বিত্ত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত গঠন হৈছে অসম চৰকাৰৰ মন্ত্ৰীৰ এটা গ্ৰুপ এই গ্ৰুপে পূৰ্বৰ জনজাতিসকলৰ অধিকাৰ কতো হানি নোহোৱাকৈ নতুনকৈ জনজাতিকৰণ হোৱা জনগোষ্ঠীয় লোকসকলৰ চৰকাৰীভাৱে বিশেষ প্ৰদানৰ সন্দৰ্ভত পদক্ষেপ গ্ৰহণৰ বাবে এই বৈঠক এই গুৰুত্বপূৰ্ণ বৈঠকত মন্ত্ৰী পল্লৱ লোচন দাস তপন গগৈ নৱকুমাৰ দলে চন্দন ব্ৰহ্ম উপস্থিতিৰে অনুষ্ঠিত বৈঠকত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু এমএছি ৰামসিং টিমুঙে ভাগ লয় বৈঠকত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বড়োসকলক কোনোপধ্যে পাৰ্বত্য জনজাতিকৰণৰ সন্দৰ্ভত নিজৰ মতামত স্পষ্টভাৱে ব্যক্ত কৰে যে কাৰ্বি আংলং আৰু ডিমা হাছাওত বসবাস কৰি থকা বড়োসকলক পাৰ্বত্য জনজাতিকৰণৰ বাবে কেন্দ্ৰৰ যি প্ৰস্তাৱ হিয়া তীব্ৰভাৱে খণ্ডন কৰি কয় যে বড়োসকল কোনোমতে পাৰ্বত্য জনজাতি হ'বই নোৱাৰে কাৰণ বড়োসকল ৰাজ্যৰ আন পিছপৰা জনগোষ্ঠীসকলৰ তুলনাত বৰ আগবঢ়া গতিকে বড়োসকলক পাৰ্বত্য জনজাতিকৰণ কৰা ক্ষেত্ৰত স্পষ্ট ভাষাৰে নিজৰ অসন্মতি প্ৰকাশ কৰে বিশেষ প্ৰতিবেদক কাট নিউজ লংকাৰ কাকিৰ এজাৰবাৰীত শুকুৰবাৰে সপ্তম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ ঘটনা ভুক্তভোগী ছাত্ৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত কাকি আৰক্ষীয়ে বৰ্তমানলৈকে আটক কৰিছে 5জন বাসন্তক পলাতক অৱস্থাত আছে পৈশাচিক ঘটনাটোৰ সৈতে জড়িত আন এজন বাসন্ত ৰাজ্যত দিনক দিনে বৃদ্ধি পাব ধৰিছে নাৰী যুৱতী কিশোৰী নিৰ্যাতন বলাৎকাৰৰ দৰে জঘন্য ঘটনা তেনে এক জঘন্য ঘটনা সংঘটিত হ'ল খুজাই জিলাৰ লংকাৰ কাকি এজাৰবাৰীত উক্ত ঘটনা সন্দৰ্ভত জানিব পৰা মতে শুক্ৰবাৰে আবেলি এগৰাকী সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী নিজ গৃহৰ পৰা ওচৰতে অনুষ্ঠিত হোৱা এক ধৰ্মীয় অনুষ্ঠানলৈ গৈছিল যদিও একে গাঁৱৰে কেইজনমান যুৱকে নিজৰ অতীতৰ ঘটনাৰ পুতক তুলিবলৈ কৌশলেৰে ছাত্ৰীগৰাকীক পথাৰলৈ মাতি নি কৰে উপৰি জুপৰি ধৰ্ষণ এই বেয়া কামটো কৰা হয় কেতিয়া কৈছিলা 18 তাৰিখে 18 তাৰিখে কৈছিলা কেনেকৈ কৈছিলা ক'ৰ পৰা লৈ গৈছিলা ছোৱালীজনী মেলাত আহিছিলোঁ ইয়াত ঝগড়া হৈ গ'ল কোনোবাই কিছ কৰিছে আৰু ইহঁতৰ ঘৰৰ মানুহ কমিটি মানুহ আহি মোক ধৰিলে ধৰাৰ পিছত ঝগড়া হৈ গ'ল ইয়াত পিছত মাৰপিট হোৱা নাই মানে কৈছে যে তহঁতক মাৰিম আমি কৈ আছোঁ আপোনাৰ ইফালে আহিছোঁ আপোনাৰ আজি ইয়াত মাৰিব আমাৰ ইফালে গ'লে আপোনালোকক আমি মাৰিম কোনে কোনে ৰেপ কৰিছিল কোনে কৈছিলে কৰাটো 6 জনে আছোঁ 6 জনে ৰেপ কৰিছিলে কি নাম रोहित किसको सुमित मार्डी कानाई मजुमदार राजू माहौली रांतू दास निशान टुडू
এই ছয়জনে ৰেপ কৰিছ কেইটামান বাজিছিলে 8:30 9টা 7:30 9টা বজাত দিছিল এই ছয়জনে ৰেপ কৰিছ ছোৱালী ৰেপ কৰা হয় ছোৱালী ৰেপ কৰা হয় হা কিয় ৰেপ কৰিলা এনেই ৰোহিত আৰু ছোৱালীটো মেলাত ঘূৰি আছিলে তো মই মেলাত দোকান আছে দোকানত মই আছিলোঁ তাৰপিছত সিহঁতে ঘূৰি আছিলে মেলাত ছোৱালীটো আৰু ৰোহিত কিস্কুৱে তাৰপিছত মই দোকানৰ পৰা দেখা পাইছোঁ সিহঁতে ছোৱালীহঁতৰ ঘৰৰ মানুহ দেখিছে গাৰ্জিয়ান দেখি পেলাই কমিটিৰ মানুহক কৈছে সিহঁতৰ ঝগড়া লাগিছে তাৰপিছত মই দোকানত গৈছোঁ দোকানত গৈ পেলাই আহি দেখি আছোঁ ৰোহিত কিস্কু ছোৱালীটোক লৈ ঘূৰি আছে মেলাত পিছত গ'ল মেলাৰ পৰা পথাৰ পালে গ'ল কিমান বয়স হ'ব ছোৱালীজনী ছোৱালীজন 15 বছৰ বয়স কিহত পঢ়ে 7ত পঢ়ে 7ত পঢ়ে ন ছোৱালী কি বুবা নেকি এনেই কিবা তাইক ৰোহিতে পথাৰ ফালে লৈ যোৱা দেখি তুমিও গ'লা পিছে গৈ তুমিও বেয়া কাম কৰিছা মন্দিৰত আছিলোঁ মন্দিৰৰ পৰা তুমিও পিছে গ'লা মই দোকানত গৈছিলোঁ দোকানৰ পৰা চাই আছোঁ সিহঁতে গৈ আছে সিহঁতে পথাৰলৈ লৈ গৈ আছে কেইজনে মিলি কৰিলে সিহঁতে দুজনে লৈ গ'ল বেয়া কামটো কেইজনে কৰিছে ছয়জনে বেয়া কামটো কেইজনে কৰিছে ইমানটো গম নাপাম তুমি কৰিছা তাৰমানে কেইজন অপৰাধী ইতিমধ্যে আপোনালোকে আটক কৰিছে আমি এতিয়ালৈ 5জন হেৰি কৰিছোঁ 5জনৰ ভিতৰত মানে ছোৱালীজনীয়ে মানে যেতিয়া আমি তাইক হেৰি কৰিছোঁ ফটোকেইটা দেখাইছোঁ তাইৰ মাজত তাই 3জনক ভালকৈ চিনি পাইছে এই ৰোহিত সুমিত আৰু এইজন কানাই আৰু সিহঁতেও মানে ইতিমধ্যে গোটেইখিনি এডমিট কৰিছে কাণ্ডটোক লৈ যিহেতু তাৰপিছত সিহঁতক যেতিয়া আমি ষ্টেটমেণ্টবিলাক লৈ আহিছোঁ তাৰ পৰা আমি আৰু গম পাইছোঁ যে ইয়াতে আৰু প্ৰায় 4জন আছে টোটেল কেইজন আছে বাইদেউ টোটেল আপোনাৰ হ'ব 7জন লোকে অপকৰ্মটো কৰিছে 7জন আছিলে সেইদিনা আপোনাৰ পৰায়ত্ব পতন কেইজন কৰিলে আমি এতিয়ালৈ 5জন হ'ল আৰু বাকী কেইজনক বিচাৰি আছে বাকী কেইজন আৰু 5জন মানে বাইদেউ আমি 4জন দেখিছোঁ ইয়াত 4জন হয় কালি সুমিত আছে ৰোহিত আছে কানাই আছে আৰু আপোনাৰ এই ল'ৰাটো ৰূপন আৰু আজি ৰাতিপুৱা এজন পিছত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে শনিবাৰে কাকি আৰক্ষী থানাত যুৱক কেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিতে কাকি আৰক্ষীয়ে ঘটনাৰ লগত জড়িত 5 বাসন্দক বৰ্তমানলৈকে আটক কৰিছে তেওঁলোকৰ নাম ক্ৰমে কানাই মজুমদাৰ ৰূপন ৰায় ৰোহিত কিস্কু সুমিত মাৰ্ডি ৰান্তু দাস আনহাতে ধৰ্ষণকাৰীয়ে সাংবাদিকৰ কেমেৰাৰ সন্মুখত নিজে অপকৰ্মৰ লগত জড়িত বুলি স্বীকাৰ কৰাৰ লগতে আৰু এজন যুৱক জড়িত থকাৰ কথাও স্বীকাৰ কৰে বৰ্তমান 5জন বাসন্ত কাকি আৰক্ষীৰ জিম্মাত যদিও এজনক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ইংৰাজী বৰ্ষৰ প্ৰথমটো মাহ আৰম্ভ হ'লে কাৰ্বি সাংস্কৃতিক ক্ষেত্ৰ তাৰালাংছত সাংস্কৃতিক কৰ্মীসকলৰ কৰ্মসাধনায় আকাশ বতা মুখৰিত হৈ পৰে হয় কাৰ্বি আংলং জিলাৰ সাংস্কৃতিক মিলনভূমি তথা সাংস্কৃতিক সমন্বয় ক্ষেত্ৰ তাৰালাংছত বিগত কেইবা দিনৰে পৰা অতি ব্যস্ত হৈ উঠিছে বিভিন্ন নিৰ্মাণৰ কাৰ্য সম্পাদনৰ বাবে কাৰণ 45 সংখ্যক কাৰ্বি যুৱ মহোৎসৱলৈ আৰু মাথোন প্ৰায় 15টা মান দিনহে বাকী এই দৃশ্য নথেংপি আহেমৰ প্ৰত্যেকবাৰে কাৰ্বি মহিলাৰ অলংকাৰ আহিত সজোৱা এই বিশেষ ভৱনটোৱে দৰ্শকক বিশেষকৈ জিলা তথা ৰাজ্যৰ বাহিৰৰ পৰা অহা দৰ্শক পৰ্যটকসকলক অতি আকৰ্ষণ কৰে আপোনালোকে শুনিবই পাইছে সকলো দিশতে বতাহত বাঁহৰ খটখট খাট কটাৰ শব্দ আনফালে বিশাল এলেকাজুৰি চলি আছে জিলাখনৰ লগতে বাহিৰৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংস্কৃতিক দলৰ বাবে মাণ্ডলিকৰ সাংস্কৃতিকৰ শিবিৰ মুঠতে 800 বিঘা বিশাল ভূমিভাগত বিভিন্ন নিৰ্মাণ কাৰ্য শব্দ সাংস্কৃতিক কৰ্মীসকলৰ আহযাহৰ শব্দই মুখৰিত হৈছে তাৰালাংছো ক্ষেত্ৰ আনন্দ উৎসাহেৰে প্ৰাণবন্ত হৈ উঠিছে ইমান দিনে প্ৰায় নিজম পৰা তাৰালাংছো মংগলেহী ৰিপৰ্ট কাট নিউজ শুকুৰবাৰৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত কাৰ্বি আংলং জিলাৰ হাওৰাঘাট ঐতিহ্যমণ্ডিত বেলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠান শনিবাৰে সফল সামৰণি পৰে
শুকুৰবাৰৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ ঐতিহ্য মন্দিৰ বেলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠান শনিবাৰে সফল সামৰণি পৰে শুকুৰবাৰে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা উদযাপন সমিতিৰ সভাপতি খনসিং ৰংপিয়ে পৰৱৰ্তী কাৰ্যসূচী মতে বন্তি প্ৰজ্বলন স্মৃতি তৰ্পণৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি সম্বলিত এক বৰ্ণিল শোভাযাত্ৰা বাহিৰ কৰা হয় দিনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এক মনোজ্ঞ আলোচনা অনুষ্ঠিত হোৱাৰ লগতে বিয়লি ডিফু শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ ভোগেশ্বৰী গুহাৰ সঞ্চালনাত সমগ্ৰ শিক্ষা অভিযান আঁচনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱন গঢ়াত শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক আৰু সমাজৰ দায়বদ্ধতা শীৰ্ষক এক গাম্ভীৰ্যপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয় এই আলোচনা চক্ৰত বিষয়বস্তুৰ ওপৰত বিতং আলোকপাত কৰে ডকমকা থংনকবে মহাবিদ্যালয়ৰ অধ্যাপক ভৱেন কোচে ইপিনে দ্বিতীয় দিনা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা উদযাপন সমিতিৰ সভাপতি খনসিং ৰংপিৰ পৌৰোহিত্যত অনুষ্ঠিত হয় সোণালী জয়ন্তী অনুষ্ঠানৰ মুকলি সভা বিদ্যালয়খনৰ প্ৰাক্তন উপাধ্যক্ষ তথা আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি বীৰেন বৰাই আধৰা এই মুকলি সভাত মুখ্য আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক জয়ৰাম ইংলেং সন্মানীয় ৰাইজসকল এই স্কুলৰ বাহিৰত যিটো নেকি বিল্ডিং আছে এইটো আধৰুৱা হৈ আছে খনসিং ৰংপি ডাঙৰীয়া কৈছে এইটো কাম যদি আমি সম্পূৰ্ণ কৰিব পাৰে তেনে ৰাইজে আমাক ভাল পাব ভাল পোৱাৰ কথা নহয় কিন্তু এই যদি আধৰুৱা যিটো হৈ আছে যিটো আধৰুৱা হৈ আছে টিঙো দিয়া নাই কালাৰ দিয়া নাই প্লাষ্টাৰ কৰা নাই খিৰিকী দৰ্জা নাই সেইবিলাক গোটেইখিনি কাৰ্বি আংলং জিলা পৰিষদৰ পৰা এইটো মই কৰি দিম বুলি আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ সন্মানীয় ৰাইজসকল গণ্যমান্য ব্যক্তি আছে লগতে প্ৰাক্তন আমাৰ ছাত্ৰ ছাত্ৰী আছে সন্মানীয় MLA ডাঙৰীয়া আছে আৰু আমাৰ ইয়াৰ প্ৰাক্তন কমিশনাৰ লংকি ভাংচে ডাঙৰীয়া আছে এক্স EMMC আৰু চেয়াৰমেন তেখেতসকলৰ লগত লৈ আৰু ৰাইজৰ লগত লৈ আমি টিম কাৰ্বি আংলং গঠন কৰিছোঁ কাৰ্বি আংলঙত আমি পৰিৱৰ্তনৰ স্বাৰ্থত কাৰ্বি আংলঙত আনহাতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন বিভিন্ন বিদ্যালয় আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বী আৰু জ্যেষ্ঠ নাগৰিকসকলে বিশিষ্ট অতিথিৰ আসন শুৱনি কৰা এই সভাত তৰুণ বৰাৰ সম্পাদনাত প্ৰকাশিত সোণালী জয়ন্তীৰ স্মৃতি গ্ৰন্থ বেলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুখপত্ৰ জ্ঞানদীপ আৰু ৰিকি শইকীয়াৰ কাব্য সংকলন স্মৃতিৰ এমুঠি জোনাক উন্মোচন কৰা হয় মুখ্য অতিথিৰ আসনৰ পৰা তুলিৰাম ৰংহাঙে সোণালী জয়ন্তী বৰ্ষ গৰকা বেলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে কেইবাটাও অতি গুৰুত্বপূৰ্ণ আঁচনিৰ কথা ঘোষণা কৰে ইপিনে অনুষ্ঠানৰ মাজে মাজে প্ৰদৰ্শিত জনগোষ্ঠীয় নৃত্যসমূহে সকলোকে আপ্লুত কৰে হাওৰাঘাটৰ পৰা গৌতম চন্দাৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Please tap in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc. For more information, please contact 6001863460. Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, Diffu. A Turkimi Academy, Diffu.
Affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 a.m. to 1 p.m. Aturkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকাম স্থিত বেচৰকাৰী সংগঠন হেল এঞ্জেলৰ সুন্দৰ পদক্ষেপ সংগঠনৰ উদ্যোগত এইবাৰ গোটেই নতুন বছৰ জুৰি ডংকামুকাম নগৰ এলেকাত চাপ চিকুণকে ধৰি নগৰখনৰ সৌন্দৰ্য বৰ্ধক বিভিন্ন নিৰ্মিত পাৰ্ক কাৰ্বি ইতিহাসৰ স্বাক্ষৰ বহনকাৰী বীৰংগনাৰ প্ৰতিমূৰ্তি আদি লালন পালন আদিৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণৰ সন্দৰ্ভত আলোচনা হয় বেচৰকাৰী সংগঠনটিৰ বিষয়ববীয়াসকলৰ মাজত সমগ্ৰ ডংকামুকাম নগৰ এলেকাৰ চাফ চিকুণকৈ ৰখা সজোৱা সামগ্ৰীসমূহৰ চোৱাচিতা কৰা আদি কাৰ্যৰ বাবে গঠন হোৱা বেচৰকাৰী সংগঠনে চলিত নৱবৰ্ষ জুৰি বিভিন্ন কাৰ্যসূচী তথা আঁচনি গ্ৰহণ কৰিছে যোৱা 2000 চনৰ 23 জুনত আত্মপ্ৰকাশ কৰা সংগঠনটিৰ আজি তাৰিখলৈ কৰা বিভিন্ন উৎসাহপূৰ্ণ কাৰ্য সম্পাদন কৰালৈ চাই নগৰৰ অনেক যুৱক যুৱতী আকৰ্ষিত হয় যোগদান কৰি সংগঠনটিৰ সৈতে সেৱা আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰিছে ডংকামুকাম নগৰৰ চুককোণ পৰিষ্কাৰ কৰি ৰখাৰ বাবে বিভিন্ন স্থানত ডাষ্টবিন যোগান দিছে সংগঠনৰ তৰফৰ পৰা সংগঠনৰ সভাপতি গৌতম সেনাৰ পৌৰোহিত্যত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত ARO চেৰবং ৰংহাং ফৰেষ্ট বিট অফিচাৰ বিদ্যুৎ পল ৰংহাং ৱাৰ্ড কমিশনাৰ চেৰংকি বে প্ৰমুখ সংগঠনটিৰ উপসভাপতি দিলিৰাম টেৰাং আৰু বহু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে আনপিনে বেচৰকাৰী সংগঠন হেল এঞ্জেলে ডংকামুকাম নগৰ চোৱাচিতাৰ উপৰিও চিত্ৰাংকন সংগীত আদি চৰ্চা কৰিবলৈ বিচৰা শিশু তথা কিশোৰ কিশোৰী আৰু যুৱক যুৱতীসকলকো সহায়ৰ হাত আগবঢ়ায় प्रेसिडेंट के लाइन प्रेसिडेंट के नीली मिठांग लो गौतम सिदार वीपी के दिलराम तेरंग अलग लीलो जनरल सेक्रेटरी सारलो नोन अलग ली बांगवेला एजीएस के लोकरी कथर ऑर्गेनाइजिंग सेक्रेटरी लबंग के पुमेन Pagkakanya ito, mga sunod ng kansulo na kisirkyak. Anong kanang kilib, ang pining ng kanang bongja, panang ito na health and silong kamukama, song mga ito, kopiya kimi asas yung tingwan ko. Pining, kamatha do, nilito. Tuning bang ke STC 1 claim lo, abang si sabso problem lo chalo. Si pining bang ke lason hello, nito claim matha bang ke non February, ajiklo. Abang itu children festival duji. Por activities itu pining bang ke NPG pusi matha. Abang ladet so marto han sita pino ko dance competition, pini painting, pini concert lain itu claim buji pusi matha especially for carving long koson ma ke change hati so true ke itu padami pusi matha lo. Jadi nanti lah bang so head and gel orang tu nom kita bo members bank mana pay dia. Nilai tu non kita bom ke 22. Tapi ni tu non aku akimi indak tu bom, tamane aku bank tu bom new talented tu man sini tu push bom lo. Tamane akimi claim i pane di. Tamane aku chance. ডংকামুকামৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাপ নিউজ মন গলে সন পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ এক দম্পতীৰ কথা তেওঁলোকে নিজ ব্যক্তিগত উদ্যোগত গঢ়ি তুলিছে এখন মনোৰম উদ্যান যি সময়ত এছাম অসাধু ব্যৱসায়ী তথা দুষ্কৃতিকাৰীসকলে বন ধ্বংস কাৰ্যত উঠি পৰি লাগিছে এনে সময়ত এই দম্পতীহালৰ বন ধ্বংস বিৰোধিতা কৰি বন সুৰক্ষা কৰি এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে গঢ়ি তুলিছে পৰ্যটক তথা বনভোজ প্ৰেমী লোকসকলৰ বাবে 4 বিঘাৰ এখন মনোৰম উদ্যান তথা পৰ্যটনস্থল কিন্তু ক'ত আছে এই উদ্যান জানিবলৈ চাহক আমাৰ এই প্ৰতিবেদন
এইখনেই হৈছে সেই মনোৰম উদ্যান কেৱল নিজৰ ব্যক্তিগত প্ৰচেষ্টাতে 4 বিঘা মাটিডোখৰত সাজিছে এই চাই থাকিলেও হেঁপাহ নপলোৱা এই আকৰ্ষণীয় উদ্যান আছে ডিফু নগৰৰ 4 নম্বৰ ৱাৰ্ড এলেকাৰ চিৰকাংনেপন এই পাৰ্ক তথা উদ্যানৰ স্বত্বাধিকাৰী হৈছে মনিৰাম হানছে Ciklo, thang ciklo pen. Year bank 2018. 2018 pen. Itu আপোনালোকৰ ইয়াতে বাগানত কি পোৱা যায় কি আছে ফেসিলিটি দলো দাদা এপিনি মোৰ হাজবেন্ড হেমাসৰ পাথানি ফেসিলিটি গলা লজে কিছু কিছু দিম দলো লাপেন সুমার কি দিম দলো লাপেন আকো ইনিং যে পৰং হাইলো হে সুমার এন্টারটেইনমেন্ট ফান্দলো লাহেন চলা লাপেন আকো নার্সারি পিনি তা লং পং লাহেলো 2018 মানে ইনগ্রেশন के माने केबालो 23 December 2018 support ke kivang tuman ke maduta support le hedi aning samlo madule bang taning samlo anang thenglo paning samlo maduta support pa tenglo support se gyong lo public tuma comment ma ke mi piglo madule bang tame aning samlo thek polong lo mane private pen first time nang didi carbing long ke ma se anu maduta me mane aning nang sam kang lo mane le pena a hirjume pinena pikang lo lahelo বকলিয়া ঘাটৰ ফংলকপেট নিবাসী মনিৰাম হানছে কিবা এটা কৰাৰ মনত অদম্য সপোন হাসি নিজৰ জন্ম গাঁওখন এৰি ঢাপলি মেলিছিল ডিফু নগৰলৈ আজিৰে পৰা প্ৰায় 9 বছৰ আগতে ডিফুৰ পিৰবি মাৰ্কেট এলেকা নিবাসী অতুত খাকি মনিৰাম হানছে নিজাববীয়া প্ৰচেষ্টাত যোৱা বছৰত 23 ডিচেম্বৰত স্থাপিত কৰিছিল এই পাৰ্কখন বিভিন্ন প্ৰজাতিৰ ফুলেৰে ভৰপুৰ তথা জকমকাই উঠা এই ভাগছোৱা হাজু কৰি তোলা হৈছে শিশুসকলৰ বাবে বনভোজ প্ৰেমী লোকসকলৰ সুবিধা হোৱাকৈ গঢ়ি তোলা হৈছে এক আটক ধুনীয়া বনভোজস্থলী পাৰ্কলৈ ফুৰিবলৈ অহাসকলৰ বাবে বিভিন্ন খোৱাৰ ব্যৱস্থাও কৰা হৈছে তেখেতৰ নিজৰ নাম পত্নীৰ নাম আৰু জীয়ৰীৰ নাম মিলাই পাৰ্কখনৰ নাম দিছে শ্ৰী মন্দিৰ সেমনিয়া আৰু প্ৰাপ্ত বয়স্ক পৰ্যটকসকলৰ বাবে গাইপতি 20 টকা বনভোজৰ প্ৰতিটো দলৰ বাবে 200 টকাকৈ প্ৰৱেশ মাছুলৰ ব্যৱস্থা কৰা হৈছে শিশুসকলৰ বাবে প্ৰৱেশ মাছুল নাই ধুনীয়া শ্ৰীমন্দিৰ পাৰ্কখন সকলোৰে মৰমৰ হওক হাজাৰ হাজাৰ পৰ্যটক আহক সেই কামনা কৰা হৈছে কাট নিউজৰ পৰিবাৰে পংকজ ডেকাৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ